বাহ বেলেগ ষ্টাইলত দেখোন অকণমানো ভাজা নাই ডাইৰেক্ট গুড মৰ্ণিং ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল আৰু আমাৰ সকলোৰেতো খুব ভাল গমটো পাইছে ইয়াৰ আগৰ ব্লগটোত ধুনু মুচুহঁত আহিছে এতিয়া ব্ৰেকফাষ্ট হৈ গ'ল মুচুৱে খেলি আছে একেবাৰে লাঞ্চলৈকে আহিলোঁ দুপৰীয়া আহাৰ খুৱাবলৈ দেখিছেনে কি অৱস্থা হৈছে ছোৱালী আমাৰ মুচু যে খোৱা লোৱাত ইমান বেয়া নহয় তাইক খুৱাবলৈ মানে জেগা নাইকিয়া হৈছে এতিয়া ইহঁত দুজনীয়ে খেলিছে উৎপাত কৰিছে তাকে চাই তাই ভাত খাইছে মানে ষ্টেপত আহি স্বাগতম জনালোঁ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু আজি বাহিৰলৈ নাযাওঁ কাৰণ ঘৰতে ইমানবোৰ মানুহ আছে যেতিয়া এনজয় কৰি থাকিম চাই থাকিব শেষলৈকে এইখিনিতে আপোনালোকে মোক কমেণ্ট বক্সত জনাবই লাগিব যে ইহঁতে কোনটো ডান্সত কোনটো গানত ডান্স কৰি আছে ইহঁতৰ ডান্স মুভবিলাক দেখি নিশ্চয় গম পাইছে যিটো ট্ৰেণ্ডিঙত চলি আছে কমেণ্ট বক্সত জনাবচোন বাৰু কোনে ধৰিব পাৰে চাওঁ আৰু যোনে ক'ব পাৰে নহয় নেক্সট ভিডিঅ' মই তেওঁৰ নামটো নিশ্চয় ৰেঞ্জ আমাৰ ধুনুৱে কি কৰিছে চাব দেই চববোৰ সোৱাদ ব্যস্ত চবেই শুই আছে আমাৰ ধুনুৱে কি কৰিছে চাওক এতিয়া কি বনাই আছা মেগী বাপৰে বা আমাৰ ধুনু মেগী বনাবলৈও জনা হ'ল মোৰ আৰু ধুনুৱে মানে কিবা ব্যস্ত হৈ আছে বিৰাট কিন্তু দুজনী আহি পুৰা মেগী বনাই আছে দেখিছে তুমি মেগী বনাবলৈ কেতিয়াৰ পৰা শিকিলা এইটো লাগে যদি দি দিলা নহ'লে অফ কৰি দিয়া বাপৰে তাই মেগী বনাব পৰা হৈ গ'ল আমাৰ ধুনু সঁচাকৈ ল'ৰা ছোৱালীবোৰ ইমান পটককৈ ডাঙৰ হয় ন ভাবিবই নোৱাৰি মানে তাইৰ তলত যদিও মুচু আছে মানে মুচু ভনীয়েক আছে যদিও ধুনুক কিবা সদায় সৰু সৰুৱে পাই থাকোঁ কাৰণ তাই প্ৰথম ভতিজী বেলেগ আহি গ'ল ধুনীয়া এনেকে মোক ধুনু আজি সঁচাকে মোৰ কাৰণে বিৰাট স্পেচিয়েল কিয় গম পোৱা আজিলৈকে মোক এনেকে কোনেও বনাই খোৱা নাই সঁচাকে আমাৰ বহুত ডাঙৰ হলে খুৱাব কিন্তু এতিয়া মোক খুৱাব কোনে মায়ে খালে হয় নেকি বৌ তোমাৰ ছোৱালীয়ে মেগী বনাই খুৱাইছে বা বেলেগ আৰু টোপনি উঠি আহিছে কি আৰাম ন বিন্দাছ শুই আছো আনিছে মেগী বনাব জানে বুলিও জনা নাছিলো কি আলু আছে তুমি আলু কাটিও দিছা কি মানে নজৰ না লাগে মুচু এনেকে দিয়া দম দিছে চা এইকেইটা ফটো উঠা চাওঁ দেখা কালি আহোঁতে আচলতে আমি টাউনত গৈছিলোঁ চিধা বৰ কিবা কিবি বজাৰ আছিলে মুচুৰ ল'বলগীয়া এতিয়া সেইবোৰ ট্ৰাই কৰিব এইবাৰ এইটো ড্ৰেছ চাওঁ আহা এইটো আমাৰ মুচু ছেকেণ্ড ড্ৰেছ দেই ট্ৰায়েল ধুনীয়া লাগিছে এইফালে চা নেচাই চাওঁ এইটো ছেকেণ্ড ড্ৰেছ কান্দিলে তাই মানে প্ৰথম ড্ৰেছটোৱে নুখোলে সেইটো কাৰণে কান্দিলে এবাৰ থাৰ্ড আৰু এইযোৰ দিছো এবাৰ এইটো ট্ৰাই কৰিম এইবাৰ এইটো মুচু মুচু বৰ ধুনীয়া লাগিছে এইটো লাষ্ট ড্ৰেছটো ধুনীয়া মই বেছি ভাল হৈ আছো মই মৰম লাগিছে কিউট লাগিছে কিবা কিউট বায়ে দিগদাৰ কৰি থাকে নেকি শুন চাচোন ধুনীয়া লাগিছে ৰাম বাবা
চিধা আহিলোঁ ডিনাৰলৈ এতিয়া ছাগলী মাংস বনাই আছোঁ বাজিল 8:30 টুইষ্ট এটা আছে ইয়াতে চাওকচোন আজি কোনে বনাইছে আজি একেবাৰে বেলেগ ধৰণৰ টেকনিক এটাত বনালে খাই বিৰাট ভাল লাগিলে আৰু একেবাৰে কম সময় লাগিছে আদা নহৰু পিঁয়াজ প্ৰথমতে ভাজি তাত আলু আৰু বিলাহীহে দিছে কেৱল সেইখিনি অকণমান ফ্ৰাই কৰিয়ে আকৌ লগে লগে মাংস আৰু পানী একেলগে দিছে মানে মাংসটো একেবাৰে ফ্ৰাই কৰা নাই সঁচাকৈ বহুত ভাল লাগিলে আৰু 45 মিনিট মানে নহওঁতে আমাৰ মাংস হৈ গ'ল আজি আপোনালোকৰ বাৰু বনাই চাবচোন এনেকৈ আজিতো দাদাই বনালে মই চাইহে থাকিলোঁ বাৰু কিন্তু ভিডিঅ'টো কৰিবলৈ নহ'ল আচলতে বনাইছে ডাঙৰ দা আহি নাপাওঁতে মই চব ৰেডি কৰি ৰাখিছিলোঁ একদম কাটি কুটি কেৱল উঠাবলৈহে বাকী এটা নতুন ষ্টাইল শিকিলোঁ বাৰু আজি ময়ো তাৰ পৰা বনাম মই নেক্সট টাইম ট্ৰাই কৰি আপোনালোকেও কৰিব সৰু ল'ৰা ছোৱালীয়ে খাব পৰাই হৈছিলে কিন্তু ধুনীয়া কোমল হৈছে বাৰু আজি ভিডিঅ'টো এনেদৰে শেষ কৰিলোঁ আৰু ইয়াতকৈ দীঘল নকৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় অকণমান হ'লেও ভাল পালে তেনেহ'লে ইয়াৰ পিছলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব বাৰু ঠিক আছে ইয়াৰ পিছত আকৌ আহি আছোঁ তেতিয়ালৈকে ভালে থাকক আৰু সুস্থ থাকক বাই বাই